বহুত পুণ্যবান হ'লেহে দেশৰ মাটিয়ে বহুত দেৰিকৈ এনেধৰণৰ সন্তান পায় দেই। আৰু এইটো মই উপলব্ধি কৰোঁ আৰু এই বাটেৰে কোনেও নিশিকোৱাকৈ কোনেও ৰাস্তা দেখুৱাই দিয়া নাছিলে যিটো বাটেৰে আহিবি তই সমাজৰ মাজে মাজে সমাজৰ কিৰে কিৰে তই যাত্ৰা কৰ। সেইকাৰণে আজি জনতা উৎফুল্লিত, জনতাই গাথাৰে উৎফুল্লিত, গাথা দুখ পাইছে তথাপিতো উৎফুল্লিত যে এই উলাহ এটা আহিছে। এই উলাহটো হ'ল গণসমাৱেশ, চেতনা আৰু স্পষ্টবাদিতা, নিৰ্ভীকতা এইবিলাক প্ৰকাশ হৈছে। প্ৰজন্মই ইয়াৰ পৰা এই পৰিৱেশটোৰ পৰা এই কেইদিনৰ পৰিৱেশৰ পৰা নতুন প্ৰজন্মই আৰম্ভ কৰিছে, লোৱা আৰম্ভ কৰিছে। এইটো বহুত সুখৰ খবৰ। এইটো এটা ত্যাগ, এটা জীৱন, এটা ত্যাগ। এওঁ হ'ল সময়ৰ সংস্কৃতিৰ অসমৰ এই প্ৰান্তৰ পৰা সংস্কৃতিৰ দধিচি, কৃষ্টি সংস্কৃতিৰ দধিচি নিজৰ অস্থি দান দিছে সময়ত। সেইটোৱেই মই অনুভৱ কৰি আছোঁ আজি ইমান দিন সেই সোণা দিনাৰ মাতৃ বহুত পুণ্যৱান, যাৰ ফলত এনে সন্তান জনতাৰ কাৰণে এই মাটিত ভূমিষ্ঠ হ'ল। জয় আজি সকলো নহয় দেই, আজি একদম সকলো নহয়। মানে প্ৰতিষ্ঠা এই যাত্ৰাটো অনন্ত প্ৰতিষ্ঠা কেনেকৈ হয়, অনন্ত প্ৰজন্মৰ কাৰণে এই কথাটো এটা তৈয়াৰ কৰিছে যাতে জনে খনে অকণমান দুখ পালে, অকণমান দুৰ্ভোগ পালে জাতিয়ে যাতে একেবাৰে একদম উৎসাহিত হ'ব। এই চেতনাৰ নামেই হ'ল ৰাজত্ব দিয়া। এই বস্তুটো আমি খালি আমি প্ৰিজাৰ্ভ কৰি হেঁচা মাৰি কোনোবাত থ'ব নালাগে, তাক একদম বিলাই দিব লাগে, জগত বিলাই দিব লাগে, বিভিন্ন ধৰণেৰে বিলাই দিব লাগে। সৰু নহয় জুনবিলৰ পাৰৰ আমি এক্সটেণ্ড দিব লাগে, প্ৰসাৰ দিব লাগে, চবেই আৰু হৈয়ে আছে পিছৰখিনি মই সকলো ওপৰতে থাকিম। আমি এই পৰিয়ালে অনুষ্ঠানটা কৰি ঠিক আছে। পানী পৰি